खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ बावहरग्रोबाय दिनैनि प्राइम 24 हेडलाइन स्टुडिय'आव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय रादाबखौ फरायदों आं सुक्रेश्वर बसुमतारिया। बे समाव प्राइम 24 हेडलाइन्सआ मोनसे गोनांथार रादाब फोसावनो आखायाव लादों। 27 एप्रिल खालारनिफ्राय बिटिसिआव पिपिएफ दोलोनि सरकारा थुंगेबाय। बिटिसिखौ आसामनि रायजो बेंगिरि जगदीश मुखिया गावनि आखायाव लाबाय। दुलाराय बुहुमावनो कर'ना भाइरासनि गाग्लोबनायनिफ्राय रैखा मोननो सरकारा फोसावनाय लकडाउन लोगोसे ससियेल डिस्टेन्सिंखौ मानिना सोलिनांगौनि थाखाय बिटिसिआव पिटिसिनि बिसायख'थिखौ नांगौ बायदियै खुंफुंनो हायैयाव दिनै बेखौ आसामनि रायजो बेंगिरिनि आखायाव लांनाय जाबाय। बे बेलायाव दुलाराय बर' फरायसा आफादनि आफादगिरि टिपेन बर'आ मा बुंदों मोनथिनानै लानि। महामारी कर'ना भाइरास बा लकडाउনৰ भारत नेशन वाइड যি লকডাউন সেইটো লৈ পেলাই বিটিচি নিৰ্বাচন হ'ব লগা আছিল যদিও আজি বিটিচিৰ যি কাৰ্যকাল সেইটো কাৰ্যকাল সমাপ্ত হ'ল আৰু আজি তাৰিখত অসমৰ মহামহিম ৰাজ্যপালৰ যি নটিফিকেশ্যন যোগেদি বিটিচি অঞ্চলত অনাগত সময়ৰ কাৰণে যে ৰাজ্যপাল শাসন প্ৰৱৰ্তন কৰা হ'ল সেই ৰাজ্যপাল শাসনটো নিখিল বড়ো ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ আৰু ৰাজ্য চৰকাৰক আমি ধন্যবাদ জনাইছোঁ কিয়নো নিখিল বড়ো ছাত্ৰ সন্থা আমি ৰাজ্যপাল অসমৰ ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি চিঠি লিখিছিলোঁ যে এই অঞ্চলত এটা ভাল প্ৰশাসন নিকা এটা প্ৰশাসন গুড গভৰ্নেন্স আৰু সম অধিকাৰ সম উন্নয়নৰ এটা শাসন বা প্ৰশাসন আমি বিচাৰিছিলোঁ আৰু যিহেতু বৰ্তমানৰ বিটিচিৰ কাৰ্যকাল এইটো আজি উকলি গ'ল আৰু উকলি যোৱাৰ পিছত নিৰ্বাচন পতাৰ কাৰণে যিহেতু এতিয়ালৈকে এটা নৰ্মেল পৰিৱেশ বা এটা মানে কনজিনিয়েল এটমস্ফিয়াৰ অহা নাই তাৰ বাবে অসমৰ ৰাজ্যপালে আজি ৰাজ্যপাল শাসন প্ৰৱৰ্তন কৰি পেলাই বিটিচিবাসী ৰাইজক এটা সুশাসন দিয়াৰ কাৰণে যোনটো যোগাত্মক এটা পদক্ষেপ লৈছে সেই পদক্ষেপ আমি আদৰণি জনাইছোঁ আৰু লগতে আমি আহ্বান জনাম যেতিয়া এই মহামাৰী কোভিড-19ৰ সংক্ৰমণটো নৰ্মেলাইজ হৈ যাব বা ইয়াৰ লগত আমি যুঁজি পেলাই করোনা ভাইৰাছক আমি হাৰাব পাৰিম আৰু এটা কনজিনিয়েল এটমস্ফিয়াৰ ইয়াতে আহিব তেতিয়া গণতান্ত্ৰিক যি প্ৰক্ৰিয়া বা গণতান্ত্ৰিক যি মূল্যবোধ এই গণতান্ত্ৰিক যি ৰাইজৰ অধিকাৰ ৰাইজক দিয়া সেই ফ্ৰেছ নিৰ্বাচন পাতি পেলাই যাতে ৰাজ্যক অধিকাৰ দিব পাৰে সেই পদক্ষেপ নিশ্চয় অনাগত সময়ত মহামাৰীৰ যি সংক্ৰমণ কমোৱাৰ লগে লগে ৰাজ্যপালে নিশ্চয় বা অসম চৰকাৰে নিশ্চয় ইয়াৰ এটা ভাল সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। তো ইয়াৰ কাৰণে আজিৰ যি সিদ্ধান্ত সেই সিদ্ধান্তক আমি যেহেতু আমি এটা নন পলিটিকেল অৰ্গেনাইজেশ্যন হিচাপে সেই অঞ্চলক এটা সচেতন সংগঠন হিচাপে আমি বিচাৰি আহিছিলোঁ আৰু এই আমি বিচৰা মতে যেহেতু ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হ'ল সেইটো আমি ৰাজ্যপাল আৰু অসম চৰকাৰক আমি পুনৰবাৰ ধন্যবাদ যাচি তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ। বিটিচিआ आसामनि रायजो बेंगिरिनि आखायाव थांनायखौ इउपिपिएलनि आफादगिरि प्रमद बर'आ मा बुंदों मोनथिनानै लानि। আজি गभर्नमेंट अफ आसामर जितु कैबिनेट और जी गवर्नर जी डिसिशन সেইটো আমি ইউপিপিএল দলৰ তৰফৰ পৰা ওয়েলকাম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। এইটো এটা ভাল এটা ডিসিশন হৈছে আৰু 32 লাখ জনসাধাৰণে তেনেকুৱাই এটা ডিসিশন বিচাৰি আছিল যেহেতু করোনা ভাইৰাছৰ কাৰণে নিৰ্বাচনটো সঠিক সময়ত বা এনাউন্স কৰা হিচাপে পাতিবলৈ পৰা নাই। সেই কাৰণে যেতিয়ালৈ নিৰ্বাচন হ'ব তেতিয়ালৈকে গভৰ্ণৰৰ হাততে বিটিচি প্ৰশাসনৰ দায়িত্বটো থাকক আৰু এজন দক্ষ বিষয়াক ইয়াৰ দায়িত্ব দিয়া যাওক সেই কথাটো সবে বিচাৰিছিলে আৰু এই ডিসিশনটো লোৱাৰ কাৰণে মহামান্য গভৰ্ণৰ প্ৰফেসৰ জগদীশ মুখী ছাৰক আমি ধন্যবাদ জনাইছোঁ আৰু আমি সকলো আশা কৰিছোঁ যে তেখেতৰ নেতৃত্বত আমাৰ প্ৰশাসনে নিকা আৰু স্বচ্ছ কাম কৰিব। যিখিনি এটা সাফোকেটেড আৰু ভেৰি কৰাপ্টেড এটা পৰিৱেশত আমি আছিলোঁ যেতিয়া কৰাপ পৰিৱেশত আছিলোঁ সেইবিলাক নাইকিয়া হ'ব আৰু আমি সকলোৱে এটা সুস্থ এটা প্ৰশাসন পাবলৈ সক্ষম হ'ম এইটো আমি আশা কৰিছোঁ। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে অসমত করোনা ভাইৰাছৰ লগত যুদ্ধ কৰি আজিলৈকে সফলতা অৰ্জন কৰিব পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেল্থ এণ্ড ফিনেন্স মিনিষ্টাৰ তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত মই ৰাইজক আহ্বান কৰিছোঁ যে চৰকাৰক কোঅপাৰেট কৰিব লাগে আৰু যিখিনি ৰুলছ চৰকাৰে বান্ধি দিছে যে সোশ্যাল
ডিষ্টেঞ্চিং মাস্ক পিন্ধিব লাগে আৰু আমাৰ যিটো চেনিটাইজেশ্যনৰ কথা যিবিলাক কোৱা হৈছে এইটো যাতে সকলো মানি চলে মই বহুত সময়তে দেখিছোঁ দোকান পোহৰত আহোঁতে আমাৰ মানুহবিলাকে ছ'চিয়েল ডিষ্টেঞ্চো মেইনটেইন কৰা নাই এই বেমাৰটোৱে যিহেতু এজনৰ পৰা আনজনত টাচ হ'লে বা ওচৰত গ'লে বিয়পায় তেনেহ'লে আমি ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰাটো আমাৰ সকলোৰে দায়িত্ব তো সেইটো যাতে সকলোৱে মানি চলে আৰু অনাগত দিনত আমাৰ ৩২ লাখ জনসাধাৰণ আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম আৰু আমাৰ অঞ্চলত যাতে শান্তি সম্প্ৰীতি থাকে সঠিক পথত উন্নয়নটো আগবাঢ়ে মই সেইটোকে আশা কৰিছোঁ আৰু UPPL দলৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ।